বহুত দুখত আছো ক'বলৈ হ'লে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আমাৰ নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলক ধ্বংস কৰিবলৈ ওলাইছে যি কেবে নেকি আমাৰ হাতামপুৰীয়া যি হাজাৰ হাজাৰ বছৰ বছৰ ধৰি আমি একত্ৰিত হৈ এই দেশত বসবাস কৰি আছিলো সেই চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে আৰু আৰএছএছে আমাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব ওলাইছে সদ্য ৰাইজ এই কেব আমি কোনো কাৰণে গ্ৰহণযোগ্য নহয় এই কেব আমি কোনো কাৰণতে আমি গ্ৰহণ কৰিব নোৱাৰো কাৰণ এইটো হৈছে ধৰ্মৰ ওপৰত আঘাত হানিছে এইটো কেৱল মাত্ৰ মুছলমানক অশান্তি কৰিবলৈ মুছলমানক দেহৰ পৰা বিতৰণ কৰিবলৈ এই কেব আনিছে গতিকে ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো আমাক ৰাইট দিছে সংবিধানে আমাক কৈছে এই দেশ গণতন্ত্ৰ দেশ এই দেশত কোনো ব্যক্তিকে কাকো ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব নোৱাৰিব কিন্তু আৰএছএছ আৰু বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে মুছলমানৰ বিৰোধী হৈ এই কেব আনি আমাক ধ্বংস কৰিব ওলাইছে যি এনেকে এনআৰচিৰ জৰিয়তে আমি বহুত হাৰাশাস্তি হৈছো এতিয়া কেব আনি আমাৰ যিবিলাক জাগাত আছে মানুহ যিবিলাক আমি মুছলমান মানুহ বেছি আছো সেইবিলাক ঠাইত বাঙালী অৰ্থাৎ হিন্দু বাংলাদেশী আনি পেলাই ঠাই দি আমাক শেষ কৰিবলৈ বিচাৰিছে গতিকে আমি সকলো ৰাইজক এটাই আহ্বান জনাম যাতে এই কেব আমাৰ অসমত কোনো পৰ্যায়ে যাতে গ্ৰহণ কৰিব নোৱাৰে এই কেব যাতে আমাৰ অসমত কোনো পৰ্যায়ে যাতে আমাক জাপি দিব নোৱাৰে আৰু আমি এই কেব কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো এই কেব যদি বাতিল যেতিয়ালৈকে নকৰে আমি বহি নাথাকো আজি অসম আৰু কেন্দ্ৰীয় জমিয়তৰ তৰফৰ পৰা এই প্ৰতিবাদী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে আমি ধন্যবাদ জনাইছো ৰাজ্যিক জমিয়তক আৰু আমি এটা কথা কওঁ যি দেশত আমি বসবাস কৰি আছো এই দেশত আমি সকলোৱে মিলি জুলি এটা আমি ভাল পাওঁ অসমীয়া ভাষাক সেই ভাষাটোক আজি বাংলাদেশৰ হিন্দুসকলে আনি পেলাই এই অসমৰ পৰা শেষ কৰিব বিচাৰিছে যেতিয়াই হিন্দু বাংলাদেশী এই অসমত আহিব তেতিয়া অসমীয়া ভাষা নাথাকে অসমীয়া ভাষা থান বান হৈ যাব আৰু অসমক অশান্তি কৰি তুলিব গতিকে আমি এই কেব সকলো ৰাইজে একত্ৰিত হৈ হিন্দু মুছলমান শিখ ইছাই সকলোৱে এই কেবৰ বিৰোধিতা কৰিব লাগিব যেতিয়ালৈকে এই কেব বন্ধ নহয় এই কেব বাতিল নকৰে তেতিয়ালৈকে আমি সজাগ আৰু সচেতন হৈ থাকিব লাগিব